আমি ঠাণ্ডাৰ দিনত বিষ নিৰাময়ৰ বাবে কি কৰিব লাগিব? বিষ নিৰাময়ৰ বাবে আমি ৰাতিপুৱা সূৰ্যৰ পোহৰত সূৰ্যৰ তাপ ল'ব লাগিব ভিটামিন ডিৰ বাবে। আৰু আমি 2 নম্বৰতে কৰিব লাগিব ভিটামিন চি জাতীয় খাদ্য খাব লাগিব, যেনে অৰেঞ্জ, নেমু টেঙা, আমলখি, জলফাই আদি টেঙা জাতীয় খাদ্য আমি খাব লাগিব। আৰু 3 নম্বৰতে আটাইতকৈ প্ৰয়োজনীয় হৈছে আমি এক্সাৰচাইজ কৰিব লাগিব, ফ্ৰী হেণ্ড এক্সাৰচাইজ কৰিব লাগিব, ৱাৰ্ম আপ কৰিব লাগিব। আহক মই কেইটামান ভিডিঅ' দেখাম যে আপোনালোকে কেনেকৈ এক্সাৰচাইজ কৰি বিষৰ পৰা পৰিত্ৰাণ পাব। সৰু সৰু জইণ্টবিলাক মুভ কৰিব লাগিব ৰাতিপুৱা। এই সৰু সৰু জইণ্টবিলাক মুভ কৰিব লাগিব, এনেকে ক্লক ৱাইজ এণ্টি ক্লক ৱাইজ কৰিব লাগিব। আমি সৰু সৰু এই ফিংগাৰবিলাক মুভ কৰিব লাগিব, ফিংগাৰবিলাক ক্লক ৱাইজ এণ্টি ক্লক ৱাইজ মুভ কৰিব লাগিব। আৰু আমি আমাৰ হাতখন ষ্টিফ হ'ব পাৰি ঠাণ্ডাৰ দিনত। আমি ওপৰলৈ উঠাব লাগিব, তললৈ উঠাব লাগিব। আৰু আমি কৰিব লাগিব শুই পেলাই এই ভৰিৰ জইণ্টবোৰ এনেকৈ ফ্লেক্সন এক্সটেনশ্যন বুলি কয়, এইটো আমি কৰিব লাগিব, ৰটেশ্যন কৰিব লাগিব, এনেকৈ ক্লক ৱাইজ এণ্টি ক্লক ৱাইজ কৰিব। আমি তাৰপিছত আমি ভৰিখন এনেকৈ ওপৰলৈ ভৰিখন উঠাব লাগিব, 10 ছেকেণ্ড ৰাখি নমাব লাগিব এখন ভৰি। তাৰপিছত এনেকৈ ক্ল'জ কৰি লৈ কঁকালটো দাঙিব লাগিব। নৰ্মেল এক্সাৰচাইজ। আৰু ঘূৰি হৈ এনেকৈ আমি লৈ পেলাই এখন ভৰি দাঙিব। এইকেইটা নৰ্মেল এক্সাৰচাইজ কৰিলে আমি ঠাণ্ডাৰ দিনত বিষৰ পৰা ৰক্ষা পাব পাৰোঁ। আৰু এটা কথা হ'ল, ঠাণ্ডাৰ দিনত আমাৰ ব্ৰিডিং প্ৰব্লেম বেছিকৈ হয়। আমি ব্ৰিডিং এক্সাৰচাইজ কৰিব লাগিব। আমি অনুলোম বিলোম কৰিব পাৰোঁ। এইটো এটা কৰিব পাৰোঁ, নহ'লে মই বুকুত হাত দি পেলাই এই এক্সাৰচাইজ কৰিব পাৰোঁ। এইকেইটা এক্সাৰচাইজ ভালকৈ কৰক, আপুনি ঠাণ্ডাৰ দিনত বিষৰ পৰা ৰক্ষা পাব পাৰিব।